Hey guys, welcome back. আজি vlog video নহয়, আজি বেলেগ ভিডিও এটা হ'ব আনবক্স আকৌ এটা আনবক্স আজি হ'ব মোবাইলৰ আনবক্স কি মোবাইল আগলৈ ভিডিওতে চাওক সো আজি মোৰ আনবক্সিংত হেল্প কৰি আছে চিন্ময় আগৰৱালা যাৰ আৰ্ট চেনেল আছে মই তাৰ ডেসক্ৰিপচনত মোৰ লিংকটো দি দিম তাৰ চেনেলটো আপুনি চাব পাৰে মই কমিউনিটি পোষ্টটো দি থৈছো আপোনালোকে চাব পাৰে সো বলক আনবক্স কৰো আজি Monster, Mega Monster, Samsung M51. Bolo unbox karo. So eto mobile, so quiet camera setup. So mobile to bikhoy kom moi side to thoi disu aru ki ase box ot mok. So box or logot ahise charger cable ar charger cable to type C hoy. Super fast charger. So eto side ot thoisu aru eto hoy gol charger 18 watt hoy charger super charger aru box ot eku nai a mobile to on korisu kintu moja eta lage ki janane mo kom etia roba packet to khuli oho ki moja to on koru আরে ফটাফট অন হ ভাই সো অন হতে হতে পিছফালটো আপোনালোকে চাব পাৰে তলত আছে হেডফোন জেক টাইপ সি মাইক্ৰোফোন স্লট আৰু স্পিকাৰ সিঙ্গল স্পিকাৰ হয় এয়া চাব পাৰে ওপৰত আছে সেকেন্ডাৰী মাইক্ৰোফোন আৰু সাইডত আছে সিম স্লট ট্ৰিপল সিম স্লট হয় আসো আমাৰ মোবাইল অন হৈ গল সো মোবাইলটো মই পটাপট সেটআপ কৰি লৈছো So mobile amar on hoy gol dekhise na mobile amar on hoy gol so yar mobile tut ki ase moi koi disu so mobile or moi ki specs kini koi jam etia so mobile to ki specs hol apunar display ase 6.70 inch so processor hoy Snapdragon 730G aru front camera ase 32 megapixel front camera তো আৰু বেক ক্যামেৰাত আছে আপোনাৰ 64 মেগাপিক্সেল প্লাস 12 মেগাপিক্সেল 5 মেগাপিক্সেল আৰু 5 মেগাপিক্সেল দুটা আছে আৰু RAM হৈ গল এই মোবাইলটো মই ভেৰিয়েন্ট যোনটো আনিছো এটো 8GB হয় আৰু 128GB ষ্টৰেজৰ হয় বেটাৰি কেপাসিটি ইয়াৰ আছে 7000 mAh যোনটো ৰিভাৰ্স চাৰ্জৰ মানে বেলেগ মোবাইলও আপোনালোকে চাৰ্জ দিব পাৰিব তো হেতু হিচাপে ভাল পাৱাৰ বেংক মিনি পাৱাৰ বেংক ইমান ডাঙৰ বেটাৰি আছে যদি ইয়াৰ ওয়েটটো বহুত কম আছে আৰু ইয়াৰ মেইন হাইলাইট হল ডিসপ্লে থাকত সুপাৰ এমএলইডি ডিসপ্লে হয় সো বহুত স্মুথ ভিডিও হক ফটো হক বহুত মানে ধুনিয়া কালাৰত আহিব আৰু অপাৰেটিং সিস্টেম এটো এন্ড্ৰইডৰ 10 ত চলি আছে সো এটো One UI 2 সাপোর্ট কৰি আছে One UI যোনটো স্যামসাঙৰ One UI থাকে হেতু সাপোর্ট কৰি আছে আগলে মই ইয়াৰ ক্যামেৰা কোৱালিটিটো দেখাম আপোনালোকক কেনকা ক্যামেৰা কোনটো কেনকা ক্যামেৰা সো ইয়াৰ হল এটো বেক ক্যামেৰা আৰু ফ্ৰন্ট সেলফি মই দেখাইছো আপোনালোকক সো এটো হৈ গল মই সেলফি আৰু ইয়াত বিভিন্ন ধৰণৰ আৰু ফিচাৰ্স দিয়া আছে সিঙ্গল টেক দেন ফটো ভিডিও মোড আৰু মোড গৈ আপোনালোকে প্ৰো মোড পেয়াৰনামা আৰু নাইট মোড মাইক্ৰো লাইভ ফোকাস সব আছে সুপাৰ স্লো মোশন সব আছে তো ইয়াত ক্যামেৰাত কোনো কম্প্ৰমাইজ নাই ধুনিয়া দিছে সো মই সাউন্ড কোৱালিটি আপোনালোকক শুনাইছো তাকে ভাল বস্তু দেখাম মই সব প্ৰথম বস্তুটো হৈ গল আমাৰ অসমৰ গৌৰৱ সো মোৰে ভিডিও দেখাইছো কপিৰাইটৰ বহুত ইস্যু হৈ থাকে তো মই এটা মিউজিক শুনাইছো আপোনাৰ NCS ৰ সো সাউন্ড কোৱালিটিটো ধুনিয়া আছে সো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়া হলে
লাইক কৰি দিব মোবাইলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু যদি ভাল লাগে আৰু আমাৰ চেনেলটো ভাল লাগে আগলৈ মোৰ ভিডিঅ' যদি চাবলৈ মন যায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু যদি বেলেগলৈ আৰু ভিডিঅ'টো আপোনালোকে দিবলৈ বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব চ' গুড বাই